বান্ধৱীসকল আজি মই ঘৰত যাম 2 মাহৰ মূৰত ঘৰত যাবলৈ ওলাইছোঁ আজি মুঠতে 2 মাহ 10 দিনমান হ'ল আজি আৰু নিজৰ গাঁওখনলৈ যাওঁ কি হয় চাওঁ বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ खुशी दिल की प्यास तू मेरे तन में मेरी सांस तू कमी थी जो मुझ में वही तो আজি মই এতিয়া জালুকবাৰী পালোঁ জালুকবাৰী চকত অলপমান ৰাখছোঁ যিহেতু এইটো ভূপেন হাজৰিকাৰ হেড কমিটি ক্ষেত্ৰ পাইছোঁ আপোনাক মই বেক চাইডটো দেখাই আছোঁ खुशी दिल की प्यास तू मेरे तन में मेरी सांस तू कमी थी जो मुझ में वही तो मोहब्बत है तू जिंदगी में मेरी आसमां की इनायत है तू মই ঘৰ যাই আছোঁ এতিয়া এইটো হ'ল আমাৰ ড্ৰাইভাৰ বন্ধু হয় আমাৰ সৰু বুলি কওঁ আমি নামটো কি আছিল প্ৰফুল্ল বৰ্তমান আমি ধাৰাপুৰৰ মাজৰ এনেকুৱা ভিতৰৰ ৰাস্তা দি সোমাই গৈছোঁ মেইন ৰাস্তা দি নহয় আৰু এতিয়া মোৰ ভণ্টি আছে ইয়াত ক'ৰবাত এইখিনি জেগাখিনিত নামটো মই ইমান এটা ভালকৈ নাজানো তাতে সোমাই না তাৰপিছত গৈ থাকিম লাহে লাহে আৰু নদীৰ পাৰে পাৰে ধুনীয়াকৈ ইয়াৰ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ধুনীয়াকৈ এইটো ব্ৰহ্মপুত্ৰখন দেখাই পাইছে আপোনালোকে ধুনীয়া জেগা প্লেচটো দেখাই পাইছে বিন্দাছ যাই আছোঁ ব্ৰহ্মপুত্ৰ পাৰে পাৰে এই ব্ৰহ্মপুত্ৰ পাৰে আছে বৰ্তমান আমাৰ বিস্তাৰে সাগৰে ধৰিছে নেকি ৰঙিয়াৰ পৰা আহিছেতো কি সেইকাৰণে আৰু টোপনি ক্ষতিও হৈছে অলপমান ইণ্টাৰভিউ দিব গৈছিল আমি ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ পাৰে পাৰে যাই আছোঁ এতিয়া ব্ৰহ্মপুত্ৰখন ধুনীয়া গাঁও এনেকৈ বুলি কয় বাজ এইখিনিত এই জেগাটো ধুনীয়া সেইকাৰণে মই ভিডিঅ'টো কৰিলোঁ এইটো কুকুৰ মাৰা এৰাই এনা এইটো ছয়গাঁও পাম আৰু এইখিনিৰে ৰাস্তা এইটো কি ধুনীয়া একদম গছ গছনি থকা ৰাস্তা একদম ৰাস্তাটো ক্লিন চাফা একদম ক্লিন হৈ আছে দেখিছে আপোনালোকে ক'তো যাবৰ নাই এতিয়া ধুনীয়া জেগা এতিয়া আমি আহি পালোঁ এতিয়া ছয়গাঁও পাম আৰু বেছি টাইম নাই অলপমান সময় আছে এতিয়া বৰ্তমান আমি হেৰি পালোঁ ছয়গাঁও পালোঁ আৰু ছয়গাঁও অলপমান তাৰমানে ঠিকে আছোঁ জামত ফাঁচি আমি ছয়গাঁও পাৰ হ'লোঁ এতিয়া ধুনীয়াকৈ আমি যাই আছোঁ এতিয়া কেইটা বাজিল 5টা বাজিল টোপনি লাগিছে ৰঙিয়াৰ পৰা অহা কথাটো টোপনি লাগি গৈছে ইণ্টাৰভিউ দিব গৈছিল কিবা বোলে গাড়ী ড্ৰাইভাৰৰ কাৰণে কিন্তু মেইন কথা হ'ল গাড়ী ড্ৰাইভাৰৰ প্ৰশ্নৰ কাকতে নাকাটে কি গণিত
গণিতৰহে প্ৰশ্ন কাটিছে বোলে বেছিভাগ, সেইকাৰণে বহুত খং উঠি আছে। আচলতে গাড়ী ড্ৰাইভাৰৰ কাৰণে ৰং চাইড অফ চাইড সেইগিলানত চাই ছিষ্টেমত হেৰি কাটিব লাগে, প্ৰশ্ন কাটিব লাগে, কিন্তু গণিত ছিষ্টেমতো নহয়। ড্ৰাইভাৰৰ গণিতৰ কামেই নাই। গণিত শিকি কি কৰিব? গণিত শিকিতো ড্ৰাইভাৰ নকৰে ন, মেইন কথা। কিন্তু তথাপিও অলপমান টেনশ্যন আছে, গণিত বেছি দিছে কাৰণে, আৰু বেছিভাগ গণিতেই দিছে। খালি কেইটা দিছে? দুটামান দিছে। দুটামান খালি দিছে নে কিবা নৰ্মেল প্ৰশ্ন আৰু। কিন্তু গাড়ীৰ হিচাপৰ যিখিনি হেৰি আছে, লেফ্ট ৰাইট হেৰি আছে, এটা বস্তুও নাই মুঠতে, খালি গণিত 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 গণিত। আৰু এইটো IPS বা হেৰিৰ পৰীক্ষা দিব যোৱা নাই ন, মেইন কথা। আচলতে ড্ৰাইভাৰৰ যোনটো হেৰি আছে, ছিগনেলৰ বিষয়ে আছে, সেই ছিষ্টেমৰহে প্ৰশ্ন কাটিব লাগে। কিন্তু উল্টাটো কাটিছে। গণিত ছিষ্টেমত ড্ৰাইভাৰে গণিত শিকি গণিত কৰি ড্ৰাইভাৰ শিকিব নাযায়তো। আচলতে ড্ৰাইভাৰ শিকি কেনেকৈ মানুহটো লেফ্ট ৰাইট কি লেফ্ট ছাইডে গ'লে কেনেকৈ ছিগনেল মাৰিব লাগে, ৰাইট ছাইডে গ'লে কেনেকৈ ছিগনেল মাৰিব লাগে, বা ট্ৰাফিক জামত ফাঁচিলে কেনেকৈ কি ছিগনেল মাৰিব লাগে, সেই ছিষ্টেমৰহে প্ৰশ্নবিলাক কাটিব লাগে। কিন্তু গণিত কাটিতো লাভ নাই না, মেইন কথা। গণিত কাটি কি লাভ আছে? গণিততো ড্ৰাইভাৰৰ হেৰি নাই, গণিততো পাছ কৰি হয় কথাটো। গণিতত কি একোৱে নাই। সেইকাৰণে বস্তু ড্ৰাইভাৰৰ প্ৰশ্ন ড্ৰাইভাৰৰ কাটিব লাগে, কাৰণ ই IPS অফিচাৰৰ কাৰণে সি এক্সাম দিব যোৱা নাই না, মেইন কথা। সেয়ে অনুৰোধ কৰিছোঁ যাতে ড্ৰাইভাৰৰ প্ৰশ্ন কাটিলে আপোনালোকে খালি ড্ৰাইভাৰৰ বস্তুটো কাটিব। গণিত কাটি একো লাভ নাই ড্ৰাইভাৰৰ ক্ষেত্ৰত। ড্ৰাইভাৰৰ ক্ষেত্ৰত কাটি খালি এইবিলাক কাটিব লাগে। ড্ৰাইভাৰৰ কেনেকৈ কি ছিষ্টেমত চলাব লাগে, বা কি ছিষ্টেমত সেই কিমান মাইলেজত কিমান কিবা কৰিব লাগে, সেই ছিষ্টেমত বা সেই ছিষ্টেমতহে কাটিব লাগে। গণিত কাটি লাভ নাই। গণিত কাটি একোৱে লাভ নাই। গণিত কৰি কি কৰিব? অলপ কিছুমান ড্ৰাইভাৰ শিকিছে মেট্ৰিক পাছ কৰি, কিছুমান কিবা ফাৰ্ষ্ট বা ছেকেণ্ড হেৰি কৰি কোনোবা স্কুলত যায় পাছ কৰি সেনেকৈ ড্ৰাইভাৰ শিকিছে। সেইগিলাকতো গণিত কিবা কৰিলেতো একো নাই না, মেইন কথা। সেইকাৰণে গণিতটো বাদে দি ড্ৰাইভাৰৰ যিখিনি বস্তু আছে সেই ছিষ্টেমতহে হেৰি কৰিব লাগে, কাটিব লাগে প্ৰশ্নটো। ঠিক আছে, আমি আৰু বৰ্তমান মই ঘৰত যাই পোৱা নাই, যাই আছোঁ। ইতিমধ্যে আমি কি পালোঁ? গোবৰ্ধন পালোঁ। এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো। দেখিছে আপোনালোকে এই বেক সাইডটো কেনেকুৱা দেখছ না, এই পানী ভৰিছে এনেকৈ আছে, একদম তাৰমানে এনেকুৱা বেয়া। আৰু আগতো আছে অলপমান, চাই ল'ব, বহুত বেয়া মুঠতে, একদম পৰিস্থিতি বেয়া। ইয়াত খেতি পথাৰ দেখিছে, ধান, এইবিলাক ধান বৰ্তমান ৰুইছে ধুনীয়াকৈ। কিন্তু যেতিয়া ধান কাটিব এইবিলাক দি লৈ যাব পাৰিব না, এনেকুৱা ৰাস্তা দিয়ে না, একদম বহুত কষ্ট হৈ যায় তাৰমানে। চাইডেদি এনেকুৱা ৰাস্তা দেখা,
দেখছ না ইমান খাল পাকৰ একদম। আৰু ইফালে কলেজৰ যিহেতু বহুত যায় আমাক কলেজৰ ছাত্ৰ ছাত্ৰীসকলে এই চাইকেল লৈ গ'লেও এইটো আজিকালিতো চাইকেল নাইয়ে, বেছিভাগ বাইক কৰি আছে। কিন্তু এনেকুৱা এই ৰাস্তা দি যাব পাৰিব নাই? আপোনালোকে দেখাই পাইছে এইবিলাক কেনেকুৱা ৰাস্তা, দেখা নাই? একদম বেয়া মুঠতে ৰাস্তাটো। চৰকাৰে এইটো চাইড ভিতৰৰ ছাইডটো ভাল কৰোঁ বুলি নকয় মুঠতে। একবাৰ ভাল কৰিছে নে নাই, তাৰপিছত নাই আৰু এইটো চাইডেদি পিছফালেও চোৱা নাই, পিছফাল দিও মুঠতে। আগফালেদিতো নাচায়ে, সেইটো মই মাতি ৰওঁ, কিন্তু পিছফাল দিও নাচায়। এনেকুৱা হৈছে। একবাৰ কমতে ভাল কৰিছে আৰু তাৰমানে ইলেকশ্যনৰ অহাৰ আগে একবাৰ চাব আৰু এনেকুৱাই ৰাখিছে, পানী জমাই হৈ আছে। একদম বেয়া মুঠতে ৰাস্তাটো। আৰু এই ওচৰতে খেতি মাটি ৰুই আছে, এতিয়া ধান খেতি হোৱাৰ পিছত এতিয়া কি কৰিব ইমান? ইফালে ঠেলাও লৈ যাব নোৱাৰে মুঠতে। একদম বহুত কষ্ট হয় খেতিয়কৰ, এনেকুৱা কষ্ট মুঠতে। হাই বন্ধু বান্ধৱীসকল, ইতিমধ্যে মই গুৱাহাটীৰ পৰা আহি পালোঁ। আজি মই ঘৰ পিছে গা চা ধুই উঠিলোঁ, ভিডিঅ'টো বনোৱা নহ'ল যিহেতু এতিয়া গা চা ধুই উঠি বনালোঁ। এইমাত্ৰ জাষ্ট আহি পালোঁ 8:30মান। বাই বাই। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, ধন্যবাদ।